নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দশমমান শ্ৰেণীৰ গণিতৰ ত্ৰিকোণমিতিৰ প্ৰয়োগ চেপ্টাৰটোৰ বিষয়ে আমি অধ্যয়ন কৰিম। চোৱা, ত্ৰিকোণমিতি অৰ্থাৎ ট্ৰাইগোনোমেট্ৰি। এই ট্ৰাইগোনোমেট্ৰি তোমালোকে আগৰ যিটো চেপ্টাৰ আছিলে সেই তোমালোকে নিশ্চয় পাই আহিছা। ট্ৰাইগোনোমেট্ৰি, এই ট্ৰাইগোনোমেট্ৰি ৱৰ্ডটো ক'ৰ পৰা আহিছে? তিনিটা ৱৰ্ড আছে। ট্ৰাইগোনোমেট্ৰি অৰ্থাৎ গ্ৰীক ৱৰ্ড হয়, তিনিটা গ্ৰীক ৱৰ্ডৰ পৰা আহিছে। ট্ৰাই মানে থ্ৰী, গণ মানে কি হ'ব? সাইডস এণ্ড মেট্ৰি, মিজাৰ। অৰ্থাৎ এই গ্ৰীক ৱৰ্ড তিনিটাৰ পৰা ট্ৰাইগোনোমেট্ৰি ৱৰ্ডটো আহিছে, থ্ৰী সাইডস মিজাৰ। অৰ্থাৎ তোমালোকে ইয়াৰ আগৰ যিটো চেপ্টাৰ আছিলে তাত আমি পাই আহিছোঁ। তাত আমি যিকেইটা আমি ত্ৰিকোণমিতিৰ অনুপাতৰ সূত্ৰ পাইছিলোঁ বা যিবিলাক আমি ত্ৰিকোণমিতিৰ অন্য সূত্ৰবিলাক পাইছিলোঁ, আমি সেইখিনি প্ৰয়োগ কৰি আমি ত্ৰিকোণমিতি চেপ্টাৰটো আমি আৰম্ভ কৰিম। অৰ্থাৎ চোৱা, তুমি চেপ্টাৰ এটা কৰাৰ আগতে কি দিয়া আছেগে সেইটো চোৱা। ত্ৰিকোণমিতিৰ প্ৰয়োগ, আমি ইয়াৰ আগত ত্ৰিকোণমিতিৰ আৰম্ভণিখিনি পালোঁ। কি আছিল ইয়াত? কি আছে? ত্ৰিকোণমিতিৰ প্ৰয়োগ। অৰ্থাৎ আমি ত্ৰিকোণমিতি ক'ত ক'ত ব্যৱহাৰ কৰোঁ। কোৱা হয় যে গোটেই বিশ্বত যিমানবিলাক অধ্যয়ন হৈছে তাৰ ভিতৰত আটাইতকৈ পুৰণি বস্তুটোৱে হৈছে কিহৰ? ত্ৰিকোণমিতিৰ অধ্যয়ন। আৰু জ্যোতিৰ্বিজ্ঞানত দৰকাৰী হৈছিল, জ্যোতিৰ্বিজ্ঞানত আমাৰ প্ৰয়োজন হোৱাৰ কাৰণেই ত্ৰিকোণমিতি প্ৰয়োগ কৰা হয় বুলি কোৱা হয়। পৃথিৱীৰ পৰা, সূৰ্যৰ পৰা আমি গ্ৰহ নক্ষত্ৰবিলাকৰ দূৰত্ব সেইবোৰ জুখিবৰ কাৰণে আমাৰ ত্ৰিকোণমিতিৰ কি কৰা হয়? প্ৰয়োগ কৰা হয়। ঠিক আছে, এতিয়া আমি চেপ্টাৰটো আৰম্ভ কৰোঁ। এই চেপ্টাৰটো ত্ৰিকোণমিতিৰ প্ৰয়োগ আৰম্ভ কৰিবলৈ যোৱাৰ আগতে তোমালোকে মেইনলি ইয়াৰ আগৰ চেপ্টাৰটোত যিকেইটা ফৰ্মুলা পাইছিলা সেইকেইটা তোমালোকে মনত ৰাখিব লাগিব। অৰ্থাৎ আমি টোটেল কেইটা পাইছিলোঁ? অনুপাত 6টা পাইছিলোঁ। কি আছিলে? সাইন, কছ, টেন, কছেক, সেক, কট, হয়নে? সেইকেইটা আমি জানিব লাগিব। সাইন মানে কি হয় আমি জানো যে লম্ব বাই কৰ্ণ, কছ মানে কি? ভূমি বাই কৰ্ণ, আমি সেইখিনি জানিব লাগিব। আৰু লগতে যিখিনি আমাৰ সাইন 30 মানে কিমান, সাইন 45 মানে কিমান, আমি সেইখিনি জানিব লাগিব। হ'ব? তোমালোকে যদি পাহৰিও গৈছা সেইটো একবাৰ খালি মই সেইখিনি ৰিপিট কৰি আমি চেপ্টাৰটো আৰম্ভ কৰি আছোঁ। ভালকৈ চাই লোৱা। আমি টোটেল অনুপাত কি পাইছিলোঁ? 6টা পাইছিলোঁ। সাইন, কছ, টেন, কছেক, সেক আৰু কট, এইকেইটা পাইছিলোঁ। তুমি এই তিনিটা বাদ জানাই, আৰু এই তিনিটা বাদ দিয়া। সাইনৰ অপজিটটো কি হয়? কছেক, কছৰ অপজিট সেক, আৰু টেনৰ অপজিট কি হয়? কট। সাইন মানে কি আছিলে? যদি মই এটা ত্ৰিভুজ বুলি ভাবি লওঁ, ধৰা মই এইটো ABC ত্ৰিভুজ বুলি মানি লওঁ। ABC ত্ৰিভুজৰ মই এই চি কোণটোৰ সাপেক্ষে লৈছোঁ থিটা। আৰু তোমালোকে সেইটো বস্তু ভালকে মনত ৰাখিবা যে ইয়াত চোৱা ভূমি কোণটো আৰু লম্ব কোণটো। কাৰণ ত্ৰিভুজটো এনেকৈ আছে বুলিয়েই যে এইডাল ভূমি হ'ব সেইটো কথা নাই, কেতিয়াবা এইডালো ভূমি হ'ব পাৰে। তুমি চোৱা এইডাল কি হৈ আছে? আমি এইটো কোণটো সাপেক্ষে লৈছোঁ, চি কোণৰ সাপেক্ষে লৈছোঁ। গতিকে তোমাৰ এইটো কি হ'ব? যিটো কোণৰ সাপেক্ষে ল'ম এডাল তোমাৰ এচিডাল কি হয়? কৰ্ণ। গতিকে এডাল ভূমি হ'ব লাগিব। অৰ্থাৎ ভূমি আৰু কৰ্ণহে সংযোগ হৈ থাকে। যদি মই এইটো কোণৰ সাপেক্ষে নলয়, যদি মই এইটো থিটা আৰু এ কোণৰ সাপেক্ষে লওঁ, তেতিয়া এডালটো কৰ্ণ। গতিকে কোনটো কোণৰ লগত লাগি আছে চোৱা? এ বি। গতিকে এ বি ইয়াত কিন্তু এ বিডাল কি হ'ব? ভূমি হ'ব। অৰ্থাৎ BC হ'ল লম্ব। অৰ্থাৎ কৰ্ণ আৰু ভূমিয়েহে লগ লাগি থাকে। সেইখিনি মনত ৰাখিবা। গতিকে সাইন মানে আমাৰ ফৰ্মুলা কি আছিলে? এইটো হ'ল তোমাৰ হাইপটেনিউজ। যদি মই এই কোণটোৰ সাপেক্ষে লওঁ, এডাল তোমাৰ বেছ, এডাল কি হয়? পাৰপেণ্ডিকুলাৰ, লম্ব। গতিকে আমি সাইন থিটা, মানে কি পাইছিলোঁ ফৰ্মুলা মতে? লম্ব বাই কৰ্ণ। লম্ব কি আছে ইয়াতে? P বাই বি। কছ থিটা হ'লে কি আহিব এতিয়া? P বাই বি বুলি কওঁতে P বাই বি হ'ল লম্ব বাই, সাইন থিটা মানে কি আহিব? লম্ব বাই কৰ্ণ। P বাই কি আহিব? এইটো H। গতিকে এই যদি চিত্ৰটোৰ পৰা আমি চাব যাওঁ, P ভেলু কিমান আছে? এইটো AB। এইটো কি আহিব তোমাৰ? AC। কছ মানে কি আহিব? কছ মানে কি আহিব? ভূমি বাই কৰ্ণ। ভূমি কি আছে ইয়াতে? B। কৰ্ণ কি আছে বুলি কওঁতে তোমাৰ H আহিব। অৰ্থাৎ ইয়াত আমাৰ BC বাই AC। ঠিক তেনেকৈ টেন থিটা, টেন বুলি কওঁতে আমাৰ কি হয়? লম্ব বাই ভূমি। লম্ব কোণডাল ইয়াতে AB। অৰ্থাৎ P বাই ভূমি হ'ল B, লম্ব কোণডাল AB বাই ভূমি হৈছে BC। গতিকে ঠিক তেনেকৈ কছেকটো কি আহিব? কছেকটো কাৰ অপজিট? এই সাইনৰ অপজিট। গতিকে আহিব তাত H বাই B আহিব। ঠিক আছে।
আকৌ চেকটো কি আহিব h/b আহিব আমি তেনেকৈ পাইছোঁ যদি পাহৰি যোৱা সেইটো তোমালোকে মনত ৰাখিবা পাহৰি যোৱাৰ কাৰণে কৈছিলোঁ এটা তোমালোকক মই মোৰ চাগে ভিডিঅ' প্লেলিষ্টত গৈ চাব পাৰা তাত এটা আছেই ভিডিঅ' এটা মানে কেনেকৈ মনত ৰাখিবা ত্ৰিকোণমিতিৰ এই অনুপাতকেইটা খালি এটা লাইন মনত ৰাখিবা চোৱা পাণ্ডু বেটছেগা পান হাই 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 ভগৱান হল পাণ্ডু বেটছেগা পান হাই হাই ভগৱান হিন্দুস্তান হৰা ভৰা পাকিস্তান ভুখা প্যাসা এইটো চোৱা ইয়াত তোমাৰ কি আহিব এইটো হল কাৰ হয় এইটো হল সাইন অৰ্থাৎ লম্ব বাই কৰ্ণ এইটো হল কস ভূমি বাই কৰ্ণ এইটো হল টেন লম্ব বাই ভূমি তুমি এনেকৈ মনত ৰাখিব পাৰা ঠিক আছে এইখিনি জানিব লাগিব এইখিনি আগতে তোমালোকে পাইছাই আমি খালি ষ্টাৰ্টিংখিনি কৰি লৈছোঁ যে পাহৰি যদি কিবা যদি পাহৰি গৈছা ভালকৈ কিয় লাগে সেইখিনি চাই লোৱা নেক্সট আমি কি পাইছিলোঁ sin 30 মানে কিমান আছিলে 1/2 cos 30 মানে কিমান আছিলে এইখিনি পালোঁ তেনেকৈ sin 45 cos 45 এইখিনি তোমালোকে আগতে যিহেতু পঢ়িছা খালি মনত ৰাখিবা আমি এই ত্ৰিকোণমিতিৰ প্ৰয়োগ চেপ্টাৰটো যাওঁতে আমি সেইখিনি লৈহে আমি প্ৰয়োগ কৰিব পাৰিম গতিকে কাৰোবাৰ যদি এতিয়াও এই ফৰ্মুলা কেইটা মনত নাই বা বুজি পোৱা নাই ভালকৈ এবাৰ পঢ়ি লোৱা আৰু বুজি লোৱা তেতিয়াহে এই চেপ্টাৰটো পাৰিবা ঠিক আছে তেতিয়াহ'লে আজি আমি চেপ্টাৰটো মেইন আজি টপিকটো আৰম্ভ কৰোঁ হ'ব গতিকে আমি ত্ৰিকোণমিতিৰ প্ৰয়োগটোত যাওঁ ইতিমধ্যে মই ক'লোৱেই ত্ৰিকোণমিতি ক'ত ক'ত প্ৰয়োগ কৰা হয় জ্যোতিৰ্বিজ্ঞানত ব্যৱহাৰ কৰা হয় গোটেই বিশ্বব্ৰহ্মাণ্ডত প্ৰথমতে সেইটোৱে আটাইতকৈ পুৰণি বস্তুটোৱে হৈছে ত্ৰিকোণমিতি নেক্সট আমাৰ সূৰ্যৰ পৰা গ্ৰহ নক্ষত্ৰৰ দূৰত্ব দ্ৰাঘিমাংশ অক্ষাংশ সেইবিলাকৰ বা সাগৰৰ দূৰত্ব উলিয়াবৰ কাৰণে আমি ত্ৰিকোণমিতিৰ প্ৰয়োগ ব্যৱহাৰ কৰোঁ হ'ব ঠিক আছে তেতিয়াহ'লে চোৱা তোমালোকৰ কিতাপৰ অনুশীলনী যিটো 9.1 অনুশীলনী যিটো 9.1 আছে অনুশীলনী 9.1 সেইটোৰ 1 নম্বৰো কৰিছোঁ অনুশীলনী 9.1 সেইটোৰ আমি 1 নম্বৰটো কৰিব ওলাইছোঁ চোৱা প্ৰশ্নটো মই লিখা নাই চোৱা তোমালোকৰ প্ৰশ্ন দিয়া আছে ভূমিলৈ এটা উলম্ব খুঁটিৰ শীৰ্ষৰ পৰা টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন চাৰ্কাছ কৌশলীয়ে বগাই আছে ৰছীডালে ভূমি সমতাৰ লগত উৎপন্ন কৰা কোণটো 30 ডিগ্ৰী হ'লে খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰা হ'ব ইয়াত তোমালোকৰ চিত্ৰটো যদিওবা দিয়া আছে চিত্ৰটো নাই বুলি ভাবা তোমালোকৰ ছবি নিদিয়ে এক্সামত পৰীক্ষাত চিত্ৰ নাই বুলি নিজে বনাব চোৱা কি দিয়া আছে তোমালোকে চাই যাবা ভূমিলৈ এটা উলম্ব খুঁটিৰ পৰা ফাৰ্ষ্ট আমি কি কৰিব লাগিব এটা আমি খুঁটি আঁকিব লাগিব ঠিক আছে আমি ধৰা এটা খুঁটি আঁকিছিলোঁ এ বি ভূমিলৈ এটা উলম্ব খুঁটি উলম্ব মিন্স কি চিধা চিধি যিটো পোন গতিকে উলম্ব খুঁটি আমি এটা কি আঁকিলোঁ এ বি আমি অংকন কৰিলোঁ নেক্সট কি দিয়া আছে টানকৈ টনা পুৰা ফিৰ হৈ থাকিব লাগিব আৰু বন্ধাডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন চাৰ্কাছ কৌশলীয়ে কি হৈ আছে বগাই আছে যেহেতু চাৰ্কাছ কৌশলীয়ে বগাই আছে তেতিয়া তোমাৰ কি হ'ব লাগিব হেলনীয়া হ'ব লাগিব আৰু এইখিনি কিমান মান দিয়া আছে তোমাৰ এইখিনি চাৰ্কাছ কৌশলীয়ে যেহেতু বগাই আছে হেলনীয়া হ'ব লাগিব কিমান হ'ব লাগিব এইখিনি 20 মিটাৰ হ'ব লাগিব 20 মিটাৰ দিয়া আছে আৰু কিমান ডিগ্ৰী চোৱা কোণ কৰিছে বুলি কৈছে ৰছীডালে ভূমি সমতাৰ লগত কাৰণ এডাল ভূমি হয় ভূমি সমতাৰ যেহেতু ভূমি হৈছে অৰ্থাৎ এই যেহেতু এডাল ভূমি হৈছে গতিকে এই কোণটো গতিকে ভূমি সমতাৰ লগত কিমান ডিগ্ৰী কোণ কৰে বুলি কৈছে 30 ডিগ্ৰী কোণ কৰে কৈছিলোঁ যে মই সেইটো মানে যদি এডালো ভূমি হ'ব পাৰে কেতিয়াবা এডালো ভূমি হ'ব পাৰে কিন্তু চাবা তুমি কোনটো কোণৰ সাপেক্ষে দিয়া আছে ইয়াত চোৱা যিহেতু চি কোণৰ সাপেক্ষে আমি ধৰিছোঁ গতিকে এডাল কৰ্ণ হয় তেতিয়াহ'লে এডাল কি হ'ব লাগিব আল্টিমেটলি ভূমি হ'ব লাগিব সদায় কৰ্ণ আৰু ভূমিয়েহে লগ লাগি থাকে বাস্তৱটো মনত ৰাখিবা আমাৰ চিত্ৰটো হৈ গ'ল আমাক কি ওলাব দিছে চোৱা খুঁটিটোৰ উচ্চতা কিমান খুঁটিটোৰ উচ্চতা মানে কিমান আমি এ বি মানটো উলিয়াব লাগে হয় চ' ফাৰ্ষ্ট চোৱা ইয়াত BC মান কিমান দিয়া আছে তোমাক BC মান দিয়া আছে নেকি নাই আমাৰ খালি কি দিয়া আছে ইয়াত AC ইকুৱেল কিমান দিয়া আছে আমাক 20 মিটাৰ দিয়া আছে আমি কি উলিয়াব লাগে
এ বি মানটো আমি উলিয়াব লাগে হয় ইয়াত চোৱা এই এ চিটো আমাক দিয়া আছে এ বি আমি উলিয়াব লাগে হল ভালকে মন দিবা এ চি আমাক দিয়া আছে এ বি আমি উলিয়াব লাগে হয় গতিকে মানে আমাক কৰ্ণ দিয়া আছে কি উলিয়াব লাগে চোৱা এইটো আমি কি উলিয়াব লাগে এইটো আমাৰ ভূমি হল কাল কি হয় লম্ব কৰ্ণ দিয়া আছে আমি লম্ব উলিয়াব লাগে গতিকে যিকেইটা অনুপাত পাইছিলা টোটাল যি 6টা অনুপাত পাইছিলা সেই 6টা অনুপাতৰ ভিতৰত কৰ্ণ দিয়া আছে লম্ব উলিয়াব লাগে সো কৰ্ণ আৰু লম্বৰ মাজত থকা ৰিলেচনটো বিচাৰা কৰ্ণ আৰু লম্বৰ মাজত থকা ৰিলেচনটো কি আছিলে সাইন মানে আমি কি পাইছিলো লম্ব বাই কৰ্ণ সো কি আহিব তেকে ত্ৰিভুজ এ বি সিৰ পৰা পাওঁ এ বি সিৰ পৰা পাওঁ কি পাওঁ সাইন কাৰণ সাইন 30 ডিগ্ৰী ইকুৱেল টু লম্ব বাই কৰ্ণ লম্ব কোনডাল এ বি কৰ্ণ কোনডাল আছে এ চি সো সো সাইন 30 মানে তোমালোকে ফৰ্মুলা আগত পাই আহিছিলা সাইন 30 মানে কি আছিলে হাফ সো 1/2 ইকুৱেল এ বি বাই এ চি হল 1/2 ইকুৱেল এ বিৰ ভ্যালু উলিয়াব লাগে এ চিৰ ভ্যালু চোৱা কিমান দিয়া আছে 20 বহুৱাই দিয়া এখিনতে কৰিছো গতিকে আমি ক্ৰস মাল্টিপ্লাই কৰিলে আমি এখিন কিমান পাম টুৱাইস এ বি ইকুৱেল টু 20 গতিকে ইয়াৰ পৰা এ বি ইকুৱেল টু কিমান আহিব 10 এককটো কি আহিব মিটাৰ আহিব অৰ্থাৎ এতেকে কি হ'ব খুঁটিটোৰ উচ্চতা এতেকে খুঁটিটোৰ উচ্চতা কিমান আহিব 10 মিটাৰ এতেকে খুঁটিটোৰ উচ্চতা কিমান আহিব 10 মিটাৰ সেইটোৱে মানে ত্ৰিকোণমিতিৰ প্ৰয়োগৰ তুমি একো নাই জাস্ট খালি কি বুজিব লাগিব তুমি এই ফিগাৰটো ড্ৰ কৰিব পাৰিব লাগিব আৰু ফিগাৰটো প্ৰথম পঢ়িল তুমি ফিগাৰটো চিত্ৰটো অঙ্কন কৰিব পাৰিব লাগিব অঙ্কন কৰাৰ পিছত তুমি তাত ভূমি কোনটো লম্ব কোনটো কৰ্ণ কোনডাল তুমি সেইডাল বিচাৰ কৰিব পাৰিব লাগিব আৰু তাত তুমি চাবা যিকোনো তোমাক কন্ডিশন দুটা দিয়া থাকিবই হয় তোমাৰ কৰ্ণ আছে লম্ব নাই ভূমি আছে কৰ্ণ নাই তেনেকুৱা দুটা থাকিবই মুঠতে কৰ্ণ লম্ব আছে ভূমি নাই বা ভূমি লম্ব আছে কৰ্ণ নাই দেন তুমি যি দুটা ধৰা ইয়াত যেনেকৈ মই এক্সাম্পল দেখুৱালো ইয়াত ধৰা তোমালোকৰ কৰ্ণ দিয়া আছে লম্ব নাছিলে গতিকে তুমি বিচাৰা লম্ব আৰু কৰ্ণৰ মাজত থকা ৰিলেচনটো কি আছিলে তুমি আগত পাই আহিছে কি সাইন মানে কি আছিল লম্ব বাই কৰ্ণ এই কাৰণে ফৰ্মুলা হল সাইন 30 ইকুৱেল টু লম্ব বাই কৰ্ণ আৰু লম্ব কোনডাল এ বি কৰ্ণ কোনডাল এ চি বহুৱালো সাইন 30 মান বহাল এইটোকে আমি কিমান পালো এইটো 10 মিটাৰ পালো বুজি পাইছা নিশ্চয় কিবা ডাউট থাকিলে সুধিবা হ'ব নেক্সট মাসো আৰু এটা কৰিছো 2 নম্বৰটো আমি কৰি চাম কোৱেশ্চন নম্বৰ 2 টো হ'ব এটো তোমালোকে লিখি লবা স্ক্ৰিনশ্বট লৈ লবা পাৰা আমি নেক্সট কোৱেশ্চন নম্বৰ 2 টো চাও কোৱেশ্চন নম্বৰ 2 টো আমাক কি দিয়া আছে তোমালোকে বুকত চাই লবা কোৱেশ্চন নম্বৰ 2 প্ৰশ্নটো পঢ়ি চাবা সো কি দিয়া আছে আমাক ধুমুহাৰ ফলত এজোপা গছ ভাঙে ধুমুহাৰ ফলত এজোপা গছ ভাঙে আৰু ভঙা অংশটো ভাস খাই গছজোপাৰ মূৰটোৱে ভূমিক স্পৰ্শ কৰি তাৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰে গছজোপাৰ পাদবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা মূৰটোৰ বিন্দুৰ মাজৰ দূৰত্ব 8 মিটাৰ গছজোপাৰ উচ্চতা কিমান প্ৰথম তুমি প্ৰশ্নটো ভালকে পঢ়িবলৈ চেষ্টা কৰিবা প্ৰশ্নটোত কি বুজিছে মানে এনেকুৱা হৈ যায় কেতিয়াবা তোমাৰ প্ৰথম লাইনটো পঢ়া ইমান দীঘল ইফালে কি আছে তেনেকুৱা হৈ যায় ছাত্ৰ ছাত্ৰীৰ হেতু হ'ব নালাগে তুমি ধুনিয়াকে প্ৰশ্নটো এবাৰ বুজি নাপালা দুবাৰ পঢ়া দুবাৰ নাই তিনিবাৰ পঢ়া বহুতে লাহে লাহে নিজে নিজে বুজি পাই যাবা চোৱা এতিয়া বাৰু কি দিয়া আছে ধুমুহাৰ ফলত এজোপা গছ ভাঙে গতিকে ধুমুহাৰ ফলত ধৰি ভাবি লৈছো মই যে এজোপা মই গছ বুলি মানি লৈছো এজোপা গছ আছিল ঠিক আছে ধুমুহাৰ ফলত এজোপা গছ ভাঙে ভাবি লৈছো মই এইখিনিৰ পৰা গছ ভাঙে মই দত্তক দি দিও এইখিনি ঠিক আছে ভাবিছো মই এইখিনিৰ পৰা ধৰা হল এ বি নামৰ এটা গছ বুলি মানি লৈছো মই এ বি গছ ওখ আছিল ঠিক আছে কৈছে যে আৰু ভঙা অংশটো ভাস খায় ধৰিছো আমি যে গছডালৰ এইখিনিতে ভাঙে ভাঙিলে এই অংশখিনি ভাঙুতে ধৰা এনেকৈ গছডাল আছিলে ভাঙুতে এই অংশখিনি এনেকৈ যাবনে নাই ধৰা এইখিনিতে এই কলগছ তোমালোকে দেখা যে কিবা বাগৰি যায় আধা যেতিয়া কলগছডাল কাটি দিয়ে কল মানে পুৰঠ হোৱাটো যেতিয়া কাটি দিয়ে এনেকৈ ভাস হৈ যায় নে নাযায় ঠিক তেনেকুৱা মানে বা যিকোনো কেতিয়াবা আমাৰ গছ ভাঙিলে কি হয় আধাতে ভাঙি যায় সম্পূৰ্ণ কথা কোৱা নাই যিটো মানে আধাত ভাঙিছে ইয়াত চোৱা কৈছে কি ধুমুহাৰ ফলত এজোপা গছ ভাঙে আধাতে ভাঙি গ'ল এনেকৈ ভাঙোতে চোৱা কি হয় আৰু ভঙা অংশটো ভাস খাই ক'ত যায় ভূমিক মানে এনেকৈ ভাস খাইছে পুৰা আধাতে মানে মাটিত ভূমিক স্পৰ্শ কৰিছে প্ৰায় আৰু মানে এইখিনি যিমানখিনি মানে কি বুজিলা এইখিনি পাৰ্ট আছিল যে
নাম দি দিছোঁ ধৰা চি আৰু ধৰা ডি। এই যে এ চি পাৰ্টখিনি আছে, গতিকে এই এ চি পাৰ্টখিনি কি হৈছে বি এ বিডাল হ'ল গোটেইডাল গছডাল। এইখিনি ধৰা তোমালোকৰ এ চি এইখিনিতে চি বিন্দুত ভাঙি যায়, ভাঙোতে এই পইণ্ট এনেকৈ বাগৰি আহে, বাগৰোতে এই যিখিনি ওপৰৰখিনি বাগৰি আহিব, বাগৰি আহি ক'ত লাগে ভূমিক প্ৰায় জাষ্ট স্পৰ্শ কৰে, টাচ কৰে। চ' আমি নামটো কি দিছোঁ ডি দিছোঁ। অৰ্থাৎ তুমি বুজিলা কি মানে এ চিৰ মান যিমান ডি চি মানো সেই ছেমে হ'ব। এইখিনি যদি 5 মিটাৰ এইখিনিও 5 মিটাৰ হ'ব লাগিব, কাৰণ আছিল থিয় হৈ এইখিনি ভাঙি গ'ল। ঠিক আছে, নেক্সট চোৱা কি দিয়া আছে, ভূমিক স্পৰ্শ কৰি তাৰ লগত 30 ডিগ্ৰী কোণ কৰে। একে ভূমিক স্পৰ্শ কৰিছে তাৰ লগত মানে কি ইয়াৰ লগত 30 ডিগ্ৰী কোণ কৰিছে। ঠিক আছে, কোণ কৰিলে গছজোপাৰ পাদবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা মূৰবিন্দু। গতিকে গছজোপাৰ পাদবিন্দু বুলি কওঁতে চোৱা এইটো, ঠিক আছে, এইটো হ'ল শীৰ্ষবিন্দু, এইটো হ'ল পাদবিন্দু, তলৰটো আমি কি বুলি কওঁ পাদবিন্দু বুলি কওঁ। গতিকে ভূমিক স্পৰ্শ কৰি থকা মূৰটোৰ চোৱা বিন্দুৰ মাজৰ দূৰত্ব দিয়া আছে 8 মিটাৰ। গছজোপাৰ পাদবিন্দু এইটো বি আৰু ভূমিক স্পৰ্শ কৰি থকা বিন্দু কোনটো ডি, ইয়াৰ ডিষ্টেঞ্চটো কিমান দিয়া আছে তোমাৰ 8 মিটাৰ দিয়া আছে। হ'ল, গতিকে প্ৰশ্নটো আমি পঢ়ি ভালকৈ চিত্ৰটো অংকন কৰাৰ পিছত কি কি দিয়া আছে আমি কৰি ল'ম। হ'ল, এতিয়া আমি কেনেকৈ এপ্ৰ'চ কৰিম, কেনেকৈ যাম আমি। চ' এবাৰ কি উলিয়াব দিছে, গছজোপাৰ উচ্চতা সুধিছে, অৰ্থাৎ আমি এই এ বিৰ মানটো উলিয়াব লাগে, বি চিৰ মান নহয় কিন্তু, কাৰণ আমি এ বিহে গছজোপাৰ উচ্চতা বুলি ভাবিছোঁ, এইখিনিতে চিটো ভাঙিহে গ'ল আধা। গতিকে আমি এ বিৰ মানটো উলিয়াব লাগে। আমি এতিয়া এ বিৰ মানটো মানে কি এইখিনি প্লাছ এইখিনি হ'ব, বি চি প্লাছ এ চি হ'ব, কিন্তু আমি এ চিৰ মান নাজানো যিহেতু আমি কোনটো ল'ব পাৰোঁ চি ডিৰ মানটো ল'ব পাৰোঁ, কাৰণ এ চিৰ মান যিমান চি ডিৰ মানো সেই একেটাই হ'ব। চ' তুমি প্ৰথম লিখি লোৱা কি কি দিয়া আছে, কি উলিয়াব লাগে আমি চোৱা। ইয়াত তোমাৰ কি আহিব বি ডিৰ মান কিমান, বি ডিৰ মান কিমান দিয়া আছে 8 মিটাৰ দিয়া আছে। হ'ল, নেক্সট আমি চোৱা কি কৰিব পাৰোঁ, এ চি ইকুৱেল টু বি ডি হ'বই হয়নে, কাৰণ চোৱা এইখিনি ভাঙিছে এইখিনি বাগৰি আহিছে। গতিকে মানে আমি এই মানটো বি ডি মানটো দিয়াই আছে, যিহেতু আমি গছজোপাৰ উচ্চতা উলিয়াব লাগে, অৰ্থাৎ এ বি উলিয়াব লাগে। এ বি মানে হ'ল বি চি প্লাছ এ চি হয়। গতিকে এ চিৰ মানটো আমি নাজানো, কিন্তু আমি এ চিৰ মান নাজানো ঠিকেই, কিন্তু আমি ডি চিৰ মান জানিম কৰিব লাগিব, কাৰণ চোৱা এইটো দিয়া আছে, ভূমি দিয়া আছে, এডাল কৰ্ণ আমি উলিয়াব লাগে। চ' আমি কোনটো ল'ম, ত্ৰিভুজ বি ডি চিৰ পৰা ল'ম। চ' ত্ৰিভুজ বি ডি চিৰ পৰা, ত্ৰিভুজ বি ডি চিৰ পৰা চোৱা কোৱাৰ নিচিনা মই কৈছিলোঁ যে বি ডি চিৰ পৰা আমি কেনেকৈ পাম বুলি কওঁতে তুমি কি কি দিয়া আছে আগে বিচাৰ কৰা। ইয়াত চোৱা এইটো কোণ অৰ্থাৎ ডি কোণৰ সাপেক্ষে দিয়া আছে 30 ডিগ্ৰী। গতিকে এইডাল কি হ'ব তোমাৰ বি ডি কি হ'ব ভূমি, কৰ্ণ কোনডাল ডি চি উলিয়াব লাগে, অৰ্থাৎ কৰ্ণ ভূমি দিয়া আছে কৰ্ণ উলিয়াব লাগে। গতিকে তোমাৰ মাইণ্ডত কি আহিব লাগিব যে কৰ্ণ আৰু ভূমিৰ মাজত থকা সম্পৰ্কটো ৰিলেশ্যনটো কি আছিলে কছ, কছ থিটা ইকুৱেল টু সদায় কি হয় ফৰ্মুলা মতে, বা কছ এ কছ বি যি কোৱা কছ থিটা ইকুৱেল ফৰ্মুলা কি আছিলে ভূমি বাই কৰ্ণ। গতিকে ত্ৰিভুজ এ বি চিৰ পৰা কছ এংগুলটো কিমান আছে ইয়াতে 30, চ' কছ 30 ডিগ্ৰী ইকুৱেল টু ভূমি বাই কৰ্ণ, ভূমি কোনডাল বি ডি, কৰ্ণ চোৱা কৰ্ণ কোনডাল চি ডি, হ'ল ইকুৱেল বি ডিৰ মান লিখিছোঁ বাৰু, কছ 30 মানে কিমান জানিব লাগিব, কিন্তু এইখিনি নহ'লে কিন্তু ইয়াৰ এটাও অংক কৰিব নোৱাৰিবা। সাইন 30 মানে হাফ আছিলে, চ' কছ 30 মানে কি হ'ব সাইন 60 মানে কিমান √3/2, কছ 30 মানে চাবা তোমালোকে √3/2, কছ 30 হ'ল √3/2 ইকুৱেল বি ডি বাই চি ডি, বি ডি মান কিমান আছে 8, চি ডি উলিয়াব লাগে। ঠিক আছে, ক্ৰছ মাল্টিপ্লাই কৰিলে কি পাম √3 চি ডি ইকুৱেল মানে কিমান 16 হয়। ইয়াত চোৱা এইখিনিৰ পৰা চি ডি ইকুৱেল টু কিমান আহিব 16 ডিভাইডেড বাই √3। ইয়াত চোৱা হৰটোৰ তলত কি আছে তোমাৰ হৰটো √3 আছে, মানে হৰটো অপৰিমেয় হৈ আছে। পৰাপক্ষত কি কৰিবা যেতিয়া হৰ তুমি অপৰিমেয় পোৱা তেতিয়া সদায় পৰিমেয় কৰি ল'বা। চ' কি কৰিব লাগিব এটা পৰিমেয় কৰিবৰ কাৰণে, প্লাছ 16 বাই √3 আছে, ইয়াত কি কৰিব লাগিব ইয়াতো √3 মাল্টিপ্লাই কৰা, মই বুজি পোৱা কাৰণে দীঘলকৈ কৰি দিছোঁ হ'ব, বা এনেকৈ ডাইৰেক্ট লিখিব পাৰা তুমি। চোৱা ইয়াত যদি মই √3 যদি মাল্টিপ্লাই কৰিব লাগে কি আহিব 3 আহিব, ইয়াত ইয়াত কি আহিব তোমাৰ √3 মাল্টিপ্লাই কৰাৰ লগে 3 আহিব, ইয়াত কি আহিব 16√3 হ'ল। এতিয়া চোৱা আমি চি ডি মান এইখিনি পালোঁ, কিন্তু আমাৰ উদ্দেশ্য কি আছিলে, আমাৰ উদ্দেশ্য কেৱল চি ডি ওলোৱাই নাছিলে, আমাক সুধিছিলে কি গছজোপাৰ উচ্চতা। এতিয়া কি কৰিব লাগিব চোৱা আমি চি ডিৰ মান পালোঁ 16√3/3 মিটাৰ। এতিয়া আমি চোৱা আমাৰ উদ্দেশ্যটো কি আছিলে, আমি গছজোপাৰ উচ্চতা উলিয়াব লাগে। গছজোপাৰ উচ্চতা বুলি কওঁতে কোনটো এ বি উলিয়াব লাগে, এ বি মানে কি এ চি প্লাছ বি চি, মানে আমি বাৰু এ চিৰ জেগাত আমি চি ডিৰ মান পালোঁ, আমি চি ডিৰ জেগাত বাৰু এ চিৰ মান লিখি দিব পাৰোঁ।
এনেকৈ তোমাৰ AC ইকুৱেল কিমান আহিব 16/3/3 মিটাৰ কিন্তু আকৌ চোৱা AC প্লাছ আমাক BC লাগিব কিন্তু আমি এতিয়ালৈ আমাক BC মান পাইছো নেকি ইয়াতে আমি নাই পোৱা গতিকে আমি আকৌ কি কৰিব লাগিব BC ৰ মানটো আমি উলিয়াব লাগিব সো BC ৰ মানটো কেনেকৈ উলিয়াম BC ৰ মানটো এইটো আকৌ কি একেটাই হ'ব BDC ত্ৰিভুজৰ পৰা আমি কি পাওঁ চোৱা BDC ত্ৰিভুজৰ পৰা আমি কি পাওঁ চোৱা ত্ৰিভুজ BDC ৰ পৰা সো আমি কি পাওঁ BDC ৰ পৰা আমি কি পাওঁ এটো কি হয় তোমাৰ 30 ডিগ্ৰী দিয়া আছে এটো কি হয় এটা BD তোমাৰ কি হয় ভূমি এডাল কি হয় BC লম্ব CD কি হয় কৰ্ণ বাৰ আমি কি উলিয়াব লাগে এটো বাৰ আমি কি উলিয়াব লাগে লম্ব উলিয়াব লাগে সো লম্ব উলিয়াব ধৰা ভূমি দিয়া আছে বুলি ভাবি লওঁ লম্ব আমি উলিয়াব লাগে যদি লম্ব আমি উলিয়াবই লাগে ভূমি আমাক দিয়া আছে লম্ব ভূমি কোনটো ফৰ্মুলা আহিব tan অৰ্থাৎ tan 30 ডিগ্ৰী ইকুৱেল টু লম্ব বাই ভূমি লম্ব কোনডাল আহিব তোমাৰ BC ভূমি কোনডাল আহিব BD tan 30 মানে কিমান আহিব ফৰ্মুলা 1/√3 ইকুৱেল টু BC বাই BC আমি উলিয়াব লাগে BD মান কিমান দিয়া আছে 8 ইকুৱেল অৰ্থাৎ BC √3 আহিব হয়নে ইকুৱেল 8 গতিকে ইয়াৰ পৰা আমি BC মান কিমান পাম 8/√3 যদি হৰটো পৰিমেয় কৰি নিও কিমান আহিব এটো 3/8√3 আহিব হয়নে এতিয়া সো আমাক কাৰ মান লাগে AB ৰ মান লাগে হল আমি এতিয়া AB ৰ মান লাগে আমি BC প্লাস AC এতেকে AB ইকুৱেল টু চোৱা এই AB ইকুৱেল টু কিমান খিনি আছিল আমাৰ AC প্লাস BC হল এখিনি এতিয়া মই লিখি দিছো দেই এতেকে AB ইকুৱেল টু AC প্লাস BC AC মানে আমি কি লিখিব পাৰো CD প্লাস BC CD মানে আমাৰ কিমান আছিল আমি পাইছিলো ওপৰত CD মানে কিমান পাইছিলো 16√3/3 আৰু প্লাস BC মানে আমি কি পালো 8√3 কি পালো 3 সো কিমান আহিব 3 16√3 প্লাস 8√3 কিমান হ'ব এটো হল 24√3 কাটাকাটি কৰিলে 8√3 মিটাৰ অৰ্থাৎ আমি কি পালো AB ইকুৱেল টু 8√3 মিটাৰ পালো অৰ্থাৎ গছজোপাৰ উচ্চতা 8√3 মিটাৰ ঠিক আছে তোমালোকে ভালকে কেনেকৈ কৰে কনসেপ্ট লৈ লবা মুঠতে এইটোৱে বুজিবা চিত্ৰটো কেনেকৈ অঙ্কন কৰিম প্ৰথম স্টেপ কি আমাক দিয়া আছে আমি কোন কেটা বস্তু লম কোনটো ফৰ্মুলা ইউজ হ'ব সেইখিনি পঢ়াৰ পিছত গোটেই অঙ্ক তোমালোকে নিজে নিজে কৰিব পাৰা ঠিক আছে থ্যাংক ইউ ইয়াৰ পিছত আমি বাকিখিনি আলোচনা কৰিম